তো আমি আহি আছোঁ জাগিৰোডলৈ আৰু জাগিৰোডত কি হৈ আছে বলবম কেনেকুৱা ধৰণৰ হৈ আছে আপোনালোকক সকলো দেখাম। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰথমৰ পৰা লাষ্টলৈকে চাব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব নাপাহৰিব। এতিয়া আমি গৈ আছোঁ জাগিৰোডলৈ আৰু আপোনালোকে দেখিব পাইছে মানে ইমান মানুহ তাৰমানে বলবমৰ কাৰণে আহিছে আৰু ইয়াত প্ৰতি বছৰে তাৰমানে বলবমত ইমান মানুহ হয়। আৰু এতিয়া আমি আহি জাগিৰোড পাইছোঁহি, মানে নিজৰ পাৰ পামহি আৰু ইয়াতে গাড়ীখন থৈ মানে ইয়াতে পাৰ্কিং কৰিছোঁ, যিহেতু তাত বহুত মানুহ আৰু গাড়ী মানে জাম হৈ যায়, ৰাস্তাটো একেবাৰে সৰু, সেইটো কাৰণে আমি গাড়ীখন ইয়াতে থলোঁ আৰু এতিয়া ৰখি আছোঁ। মানে দেখিছে আপোনালোকে ইমান মানুহ মানে গাড়ী, অলপ ৰখি দিছোঁ ইয়াতে আৰু এতিয়া আমি যাম সকলোৱে। এতিয়া মানে খোজকাঢ়ি যাব লাগিব এইখিনি, এতিয়া আমি খোজকাঢ়ি সকলো গৈ আছোঁ। মানে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কিমান মানুহ হৈছে কি হৈছে চাই থাকিব। আৰু প্ৰতিটো দেওবাৰ মানে শাওনৰ প্ৰতি দেওবাৰে ইয়াত মানুহ হয় নিজৰা পাৰ্কত আৰু ইয়াতে সকলোৱে বলবম কৰিব আহে। তেওঁলোকে নিজৰাত গা ধুব আহে, পানী নিব আহে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে পূজা পাতল কৰে। আৰু ইয়াতে যিহেতু শিৱ মন্দিৰ এভাগ আছে, আপোনালোকে নিজৰা পাৰ্কৰ শিৱ মন্দিৰ ভাগ মই দেখুৱাইছিলোঁ নিজৰা পাৰ্কৰ যিটো ভিডিঅ' আছিল তাত। আৰু যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে গম পাব, মই আপোনালোকক কৈছোঁ তাতে বলবম বহুত ডাঙৰকৈ হয়, প্ৰতি বছৰে মানে হয়। আৰু আমিও আহিলোঁ আজি, ব'লকচোন ভিতৰলৈ যাওঁ আৰু কিমান মানুহ আছে আপোনালোকক দেখুৱাওঁ, চাই থাকক ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি আছোঁ মই বলবমত আৰু আমাৰ বলবম হৈছে নিজৰা পাৰ্ক আৰু দেখিব পাইছে বহুত মানুহ আহিছে। এয়া দেখিছে বহুত মানুহ আহিছে আৰু আমি ইয়াতে আছোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। বহুত আহিছে এটা দি দিয়ক। ইয়াৰ ভোগ লগ পাইছে দেই বলবমত আহি। তো এইটোৱে হৈছে শিৱ মন্দিৰ ভাগ, যিটো আমি আপোনালোকক নিজৰা পাৰ্কৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ আৰু যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে গম পাইছে। আৰু এতিয়া আপোনালোকে ধৰিব নোৱাৰিব, যিহেতু চবফালে মানুহ আছে আৰু মানুহ মানে মন্দিৰটো আগুৰি ধৰিছে আৰু ইফালে মানে পূজা পাতল হৈ আছে সেই মন্দিৰটোত আৰু ইফালে ভক্তসকল বহি আছে, যিহেতু দূৰৰ পৰা আহিছে। তেওঁলোকে বহি আছে, দূৰৰ পৰা আহিছে যিহেতু, আৰু ইয়াৰ ওপৰতো পূজা হৈ আছে। আৰু ইয়াৰ দৃশ্য দেখিব পাইছে বহুত মানুহ সমাগম হৈছে, বহুত মানে ভিৰ হৈ আছে ইয়াতে। তো আপোনালোকে নিজৰাটো ধৰিব পাৰিছে নাই ক'ব নোৱাৰে, ইয়াত কিন্তু গোটেই মানুহ মানে ওপৰলৈকে বহি আছে, যিহেতু পানী ধৰিবই নোৱাৰি, পানী আছেনে মানুহে আছেনে গম পোৱা নাযায়। আৰু গোটেই মানুহ চাওক আপোনালোকে কিমান মানুহ আহিছে, মানে এইবাৰ বহুত মানুহ পাইছোঁ। আৰু যোৱা বছৰৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে তেতিয়া গম পাব, যোৱা বছৰো মই ভিডিঅ' দিছিলোঁ নিজৰা পাৰ্কৰ বলবমৰ আৰু এইবাৰো দিছোঁ। আৰু এয়া দেখিব পাইছে বহুত মানুহ, মানে সকলো আহি গা ধুইছে ইয়াতে আৰু চাবৰ কাৰণেও বহুত মানুহ আহিছে দূৰৰ পৰা। আৰু ইয়াত দেখিছে মানুহ, এইফালে চিকিউৰিটি কেইজনে মানে হোটেল বজাই মানে পাৰা নাই গৈ, মানুহ মানে ওপৰলৈ উঠি গৈছে, যিমান পাৰে ওপৰলৈ উঠিছে, যিহেতু ওপৰত গ'লে ক'ৰবাত পৰি যাব পাৰে, সেইটো কাৰণে চিকিউৰিটি কেইজন মানে পূৰা হুইচেল বজাই আছে। আৰু ইয়াত দেখিছে একদম ওপৰলৈকে মানুহ আছে। আৰু এইফালে চোৱা মানুহ চাওক কিমান মানুহ মানে আগুৰি ধৰি আছে। আৰু ইফালে পূজা হৈ থকা এই মন্দিৰ ভাগটো শিৱ মন্দিৰ ভাগটো, আৰু এই মানুহ যিমানে হুইচেল বজাইছে সিমানে মানুহ মানে ভিৰ মাৰিছে। আৰু এইটো বাঁহ বান্ধি দুভাগ কৰি দিছে নিজৰাটো, এইটো চাইডে মহিলাৰ কাৰণে বনাই দিছে। আৰু ইয়াতে সকলো গা ধুইছে, চাইছে, মানে সকলো নামি গৈছে তললৈ। আৰু সিটো চাইডে পুৰুষসকল আহিছে, সেইসকলে গা ধুই আছে। ইয়াত দেখিছে আপোনালোকে চব নিজৰাৰ ভিতৰত মানে মানুহবোৰ ভিতৰৰ ফালে সোমাই গৈ আছে। আমি বাহিৰলৈ অলপ ওলাই আহিছোঁ, ভিতৰত বহুত যাম, বলচোন বাহিৰলৈ যাওঁ অলপমান। তো এয়া বাহিৰৰ দৃশ্য চাওক, বাহিৰত মানে দোকান বজাৰবিলাক বহিছে। ইয়াতে মানে সকলো পূজা বস্তু চাকিৰ পৰা আদি কৰি ধূপ আৰু মানে ঘিউ চাকি বেচিছে। আৰু পূজা মানে ধুনীয়াকৈ সামগ্ৰীবোৰ সজাই থৈছে, আপোনালোকে পূজা কৰোঁ বুলি ভাবিলে ইচ্ছা কৰিলে মানে কৰিব পাৰিব, একো নানিলেও হৈ যায়। সকলো বস্তু ইয়াতে তেওঁলোকে ৰাখিছে, পানীও ৰাখিছে। আৰু এয়া দেখিছে সকলোবোৰ পূজা সামগ্ৰীয়ে ৰখা হৈছে বাহিৰৰ দোকানবোৰত, যিহেতু মানে দূৰৰ পৰা আহিছে চাকি বন্তি জ্বলাবই তেওঁলোকে।
আৰু সেইটো কাৰণে সকলো যোগাৰ কৰি ৰাখিছে। আৰু এইফালে ভাঙৰ বিৰিও বনাই ৰাখিছে, ইয়াত কোনোবাই যদি খাব পাৰিব। আৰু ইয়াত সকলো মানে তেনেকুৱা দোকানেই বহিছে। ভিতৰত মানে ইমান হেঁচা ঠেলা হৈছে, মানুহ মানে উশাহ ল'বৰ কাৰণে অসুবিধা হৈ গৈছে। আমাৰ মানে বেয়া দিগদাৰ হৈ গৈছে, গৰমত মানে থাকিব পৰা নাই। সেইটো কাৰণে অকণমান মুকলি হাৱা খাবৰ কাৰণে আহিলোঁ। এইটো চাইডে অলপ মানুহ কম যেনিবা, সেইটো কাৰণে আমি নিজৰা পাৰ্কৰ সন্মুখৰ ফালে আহি গ'লোঁ। আৰু ইয়াতো দোকান বজাৰ বহিছে, আৰু ইয়াতো বহুত মানুহ আহিছে, মানে বহুত মানুহ আছে ইয়াতে বহি আছে, কোনোবাই জিৰণি লৈ আছে। আৰু আমিও আহিলোঁ এইটো চাইডে অলপ বহিবৰ কাৰণে। বহুত গৰম পৰিছে যিহেতু আমি অলপমান ঠাণ্ডাই খাই ল'লোঁ, যিহেতু বহুত গৰমত মানে থাকিব পৰা নাই, সেইটো কাৰণে ঠাণ্ডা অকণমান খাই ল'লোঁ আমি সকলোৱে। আৰু এয়া নিজৰা পাৰ্কৰ সন্মুখত আমি থিয় হৈ আছোঁ, গেটখন বন্ধ হৈ আছে, তাত মানুহ সোমাব নিদিয়ে, সেইটো কাৰণে গেটখন বন্ধ কৰি থৈছে। আৰু বাহিৰত মানে বহুত মানুহ বহি আছে। আমি ওলাই আহিলোঁ, বহুত মানুহ, বহুত গৰম লাগিছে, ঠাণ্ডা অলপমান খাই ল'লোঁ। আৰু ইয়াতে অলপ সময় ৰখিছোঁ, সেইখিনি জেগা অলপ মুকলি, বাকী চবতে মানুহ, আৰু সেইটো কাৰণে ইয়াতে অলপ সময় আমি ৰখিছোঁ, চবে অলপ বতাহ লাগিছে। তো এইখিনিতে আমি ৰখি আছোঁ, যিহেতু ভাইটি গা ধুব গৈছিলে নিজৰাত, সি আহি পোৱা নাই, সেইটো কাৰণে অলপ ৰখি আছোঁ। আৰু এইফালে চাওক, চাউণ্ড ছিষ্টেম আনিছে, একদম পূৰা নাচাত ব্যস্ত হৈ আছে, মানে সকলো নাচি আছে। অলপ আপোনালোকেও চাওক, উপভোগ কৰক। তো আমি বাহিৰলৈ ওলাই আহিছোঁ, মানে ইমান ভিৰ আপোনালোকে দেখিব পাইছে, ওলাব পৰা নাই, গাড়ী সোমাই গ'ল মাজত। আৰু এতিয়া আমি মানে জামত আকৌ ফচিছোঁ, এতিয়া ওলাই যাম কেনেকৈ, মানে তাকে ভাবি আছোঁ, ৰখি আছোঁ এইখিনিতে। মানে ইমান মানুহ, চাওক গাড়ী দুখন মানে সোমাই গ'ল এইটো চাইডে, এতিয়া মানে মানুহবিলাক চব এইটো চাইডে আহিছে। তো এতিয়া আমি তাৰ পৰা ওলাই আহি মানে সন্মুখ পালোহি আহি, আৰু ইয়াতো বহুত মানুহ। মিঠাই অলপমান লওঁ, তাকে মিঠাই দোকানলৈ আহিলোঁ। আৰু এতিয়া ঘৰলৈ অলপ মিঠাই ল'লোঁ, আৰু এতিয়া আমি মানে ওলাই আহিছোঁ। আৰু দেখিছে বহুত মানুহ, এতিয়াও মানুহ মানে ভিৰ হৈয়ে আছে ৰাস্তাত, আৰু জাম আছে বহুত। এতিয়া আমি ওলাই আহি আছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই, এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি দিব, আৰু কমেণ্টত বলবম বুলি লিখি দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।